নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক কনডেন্স মিল্ক কেনেকৈ বনাই সেইটো শিকাম। মই আধা লিটাৰ গাখীৰ লৈছোঁ, পুৰবী গাখীৰ। দুইশ গ্ৰাম চেনি লৈছোঁ। তাৰপিছত বেকিং ছ'ডা। গাখীৰখিনি অলপ গৰম কৰি ল'ব লাগিব প্ৰথমতে, তাৰপিছত এই চেনিখিনি দিব লাগিব। লাহে লাহে এনেকৈ লৰাই থাকিব লাগিব। গাখীৰখিনি যেতিয়া গৰম হৈ শুই শুই আধা হ'ব, আধাৰো একদম কমি যাব। আপোনালোকে চাই থাককচোন মই কেনেকৈ বনাইছোঁ আৰু। এইদৰে লৰাই থাকিব যাতে গাখীৰখিনি পৰি নাযায়। এইদৰে পগুৱাতে গাখীৰখিনি কালাৰ অলপ লাইট ক্ৰীম কালাৰৰ নিচিনা হ'ব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। কিবা ভুল হ'ব পাৰে শুধৰাই দিব। মাজে মাজে লৰাই থাকিব গাখীৰখিনি যাতে লাগি নধৰে। এইখিনি বনোৱাতে বেছি টাইম নালাগে, খুব বেছি আধা ঘণ্টামান লাগে আৰু। আপোনালোকে বনাই চাবচোন ঘৰত। বজাৰত কিনিব লাগিলে বহুত দাম এইবিলাকৰ কনডেন্স মিল্কৰ, গতিকে ঘৰত বনালে কম খৰচতে হ'ব। গাখীৰখিনি কমি অকণমানি হৈ গৈছে, দেখিছেনে? কালাৰটো কিমান ধুনীয়া হৈছে। আমাৰ কনডেন্স মিল্ক হৈ গ'ল। কনডেন্স মিল্ক চাওক কি ধুনীয়া গোটা হৈ গৈছে। হৈ গ'ল, এতিয়া আমি বন্ধ কৰি দিওঁ। ইমান ধুনীয়া হৈছে দেখিবলৈ। কেনেকুৱা গোটা হৈ গৈছে। ইয়াত অকণমান বেকিং ছ'ডা, অকণমান। বেকিং ছ'ডা দিলে মানে বহুদিনলৈ থাকে। আপোনালোকে ফ্ৰিজত থৈ বহুদিনলৈকে ৰুটি বা ব্ৰেড এনেকুৱা কিবা খাব পাৰিব। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।